হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই। আজি মই মাটিশালত বোৱা কেইযোৰমান কাপোৰ আপোনালোকৰ আগত দেখুৱাম। প্ৰথমে চাওক, এযোৰ জিলেলে সূতা কাপোৰ, এখন চাদৰ, চাদৰখনত চাইডত ফুল বাচি দিছিলোঁ। এইদৰে ফুল বাচি দিছোঁ। মাজত আছে গেৰুৱা ষ্টাইলত, চাদৰখনত ক'লা, বগা, ৰঙা, সেউজীয়া, হালধীয়া তিনিটা সূতাৰে গেৰুৱা ষ্টাইলৰ মাজত এনেকৈ বোৱা হৈছিলে। চাইডত এনেকৈ ক'লাৰে বাচি দিছোঁ। এযোৰ জিলেলে সূতা কাপোৰ। এখন চাদৰখন বহুত দীঘল বহল আহল হয়। তাৰ লগত এখন মেখেলাখনত তেনেকে একে ষ্টাইলতে বাচিছোঁ। ওপৰলৈ এলাইন কৰি গোটা দি দিছোঁ। এখন মেখেলাখন এযোৰ হৈছে মচুৰ ৰঙৰ পদ্মিনী পকোৱা। চাইডটো আঁচুৰ দি দিছোঁ, পতি বচা নাই। এযোৰটো কমলা ৰঙৰ আৰু ভাটৌ ৰঙৰ ফুল বাচিছোঁ। এইদৰে এইটো আঁচলটো ক'লা আৰু সেউজীয়া, মাজত গুণা দি দিছোঁ। এখন চাদৰখন ইয়াৰ লগত এখন মেখেলাখন সেউজীয়া এটা পটি মাৰিছোঁ। তাত ক'লা আৰু সেউজীয়া ক'লা দি এনেকৈ ফুল বাচিছোঁ। ওপৰলৈ 3 লাইন গোটা দিছোঁ, 3 লাইনকৈ, আৰু মাজত গুণা মাৰি দিছোঁ। এইযোৰ ক'লাই হয়। এইটো ক'লা চেক দি বৈছিলোঁ। ক'লা বানীটোত ক'লা আছিলে, দিশটো ক'লা, বানীটো সেউজীয়া আৰু আজাৰ ৰঙৰ বৈছোঁ। মাজত ৰুলেক্স মাৰিছোঁ আৰু এইটো এটা চাইড পটি লগাই দিছোঁ নিজেই বৈ। লগতে এখন ইয়াৰ মেখেলা কেনেকুৱা হৈছে আপোনালোকে জনাবচোন বাৰু, চাই লৈ কাপোৰ কেইযোৰ। এইযোৰ ভাটৌ ৰঙৰ, চাদৰখন, এখন চাদৰ দীঘে বানীয়ে পদ্মিনী পকোৱা হয়। ইয়াত এইদৰে ষ্টাইলটো দিছোঁ। গোটা আঁচু মাৰি লৈ মাজত আকৌ এনেকৈ এলাইন গোটা বাচি ওপৰলৈকে 3 লাইন গোটা দি দিছোঁ। আৰু ইয়াত চাইড পটি লগোৱা হোৱা নাই, লগত পটি হেৰিয়ত এটা বুটা বাচি দিছোঁ। ইয়াৰ মেখেলাখন এটা আঁচুৰ মাৰি মাজত এনেকৈ এটা বুটা দি তললৈকে 3 লাইন দি দিছোঁ। এখন মেখেলাখন এইযোৰ ৰঙা ৰঙৰ পাৰিটো হালধীয়া। এখন চাদৰখন মাজত সৰু সৰুকৈ বুটা আছে আৰু অলপ মিচিং ষ্টাইলত সেইখিনি বুটা বচা হৈছিলে। এখন চাদৰ, এইযোৰ পদ্মিনী পকোৱাই হয়। ইয়াৰ লগত এখন মেখেলা, ওপৰলৈকে 3 লাইন বুটা আছে। সেউজীয়া, বগা আৰু পাতলা হালধীয়া টাইপৰে হয়তো। মাজত ক'লা কেইবাটা ৰং মিলাই এনেকৈ বোৱা হৈছে।
এইযোৰ এযোৰ কাৰ্গিলৰ হয়, কাৰ্গিলৰ। এইটো এটা চকলেট পাৰি দিছোঁ এনেকৈ, চিম্পুল, ইমান হেৰি নাই ইয়াত, একদম চিম্পুলে হয় চাদৰখন। এইটো এনেকৈ আঁচু মাৰি মাজত এটা বুটা বাচি বাচি দিছোঁ। এইখন বহুত ধুনীয়া কাপোৰযোৰ পিন্ধিবলৈও ভাল পাওঁ। ইয়াৰ লগত এখন মেখেলা, ইয়াৰ লগত এখন মেখেলা, একেই ষ্টাইলতে দিছোঁ আৰু চাদৰখনৰ আঁচলটোৰ সৈতে মিলাই। আৰু এইখন সেই জিলেলী সূতাই হয়, চিম্পুলকৈ এনেই পিন্ধিবৰ কাৰণে বোৱা হৈছিলে। ক'লা, ৰঙা আৰু হালধীয়া সেউজীয়া মিলাই এনেকৈ বাচি দিছোঁ। এখন চিংগুল মেখেলা, মোৰ ভাল লাগে, একদম ভাল লগা মেখেলাখন। একদম ডাঙৰ ডাঙৰকৈ 3 লাইন গোটা বাচি দিছোঁ আৰু ৰোলেক্স মাৰি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। সকলোকে ধন্যবাদ জনালোঁ।